আজি মই আহিছোঁ এখন চিঠি প্ৰিণ্ট কৰিব, এয়া চিঠি। এয়া চিঠিৰ অলৰেডি ইয়াতে হৈ গৈছে। এডব পেজ মেকাৰত চিঠিৰ ড্ৰাফ্ট ৰেডি হৈ গৈছে, খুব চোৱা ক্লিয়াৰ হৈ গৈছে এইবিলাক। এতিয়া প্ৰিণ্ট দিব, তেখেত আছে সত্যয়ন ফটেকৰ স্বত্বাধিকাৰী। ইয়াৰ পৰা প্ৰিণ্ট দিছে ন? এইটো লাগি আছে ৰিচো 3230, ৰিচো 3230 আৰু এইটো কাৰ্ড লগোৱা হৈছে কাৰ্ড নাই, এইটো এক্সট্ৰা কাৰ্ড আৰু সেইখিনি কাৰ্ড দিয়া আছে হেৰি মাষ্টাৰ হৈ গ'ল। ইয়াত মানে মাষ্টাৰ এক্সট্ৰাকৈ বনাব নালাগে নেকি? আগত যে প্ৰিণ্টাৰত প্ৰিণ্ট কৰি আনি দিব লাগে নে ইয়াতে ডাইৰেক্ট হৈ যায়? এক্সট্ৰা নাই মানে আমি যেনেকৈ জেনেৰেলি প্ৰিণ্টাৰ এটা প্ৰিণ্ট কৰোঁ তেনেকুৱাকৈ চিষ্টেমত হ'ব আৰু ইজি আৰু মানে বস্তু। অ'কে, ঠিক আছে। এতিয়া প্ৰিণ্ট দিব। কিমান কপি দিব ফাৰ্ষ্ট? মই এটা কপি দেখাইছোঁ টেষ্টিং কৰিবৰ কাৰণে। অঁ, আচ্ছা। মাষ্টাৰটো যদি আপ ডাউন কৰিব লাগে কেতিয়াবা নাট টাইট দিয়া ব্যৱস্থা, নাট টাইট দিব লাগে নে ইয়াতে হৈ যায়? নাটৰ কোনো কথা নাই। আচ্ছা, ইয়াতে হৈ যায়। এইখন চিঠি ওলাইছে এখন, ঠিক আছে। সুন্দৰ জোখতে আহিছে দুয়োপিনে। ফাৰ্ষ্ট কৰি দেখাকচোন পৰিছেনে নাই মাজৰটো। বাকী চাইড দুটা ঠিকে দেখাইছোঁ। ধুনীয়া একুৰেচিত আহিছে, ধুনীয়া একুৰেচি। আৰু প্ৰিণ্টিংটো যথেষ্ট হেৰি হয়, চাফা হয়, নহয় জানো? ক্লিন হয় আৰু হয়। এতিয়া ফাইনেল প্ৰিণ্ট হ'ব আৰু এইপিনে ওলাব ন? এইপিনে এইটো আপোনাৰ কিমান স্পীডত ওলায় বস্তুটো? মিনিটত 130 কপি। এতিয়া চাগে স্পীডটো কমি আছে। এনেকৈ ওলাই থাকিব আৰু গোটেইখিনি। এতিয়া মই 400 কপি প্ৰিণ্ট কৰোঁতে খুব বেছি 5 মিনিট লাগিব, বেছি নালাগে। আপোনাৰ মানে কি কথাটো হৈছে, আপোনাৰ কোৱালিটিটো অলপমান ভাল কৰিবৰ কাৰণে এইটো টাইমটো কমাই দিয়ে আৰু ঠিকে আছে। এতিয়া পেপাৰ কমপ্লিট হৈ গৈছে, আপুনি নেক্সট পেপাৰ দিব লাগিব। 50 কপি প্ৰিণ্ট হ'ল আপোনাৰ। ইয়াত আপোনাৰ অনলাইন প্ৰিণ্টিঙৰ ব্যৱস্থা আছে। যদি অনলাইনত পঠাই দিয়ে তেতিয়াহ'লে ইয়াতে প্ৰিণ্ট কৰি অলপে উলিয়াই কুৰিয়াৰত পঠাই দিব। এতিয়া ইয়াতে জব কমপ্লিট হোৱা দেখাইছে। আকৌ পুনৰ আমি আকৌ 50 কপি আকৌ আমি প্ৰিণ্ট দিম। 50 কপি প্ৰিণ্ট দিলোঁ। আকৌ পুনৰ 50 কপি প্ৰিণ্ট হ'ব। এনেকৈ প্ৰিণ্ট হৈ আছে। আপোনালোকৰ যদি তেনেকুৱা কিবা ৰিকুৱাৰমেণ্ট থাকে আপোনালোকে অনলাইনত পঠাই দিব। হোৱাটছআপ নম্বৰ দিয়া হ'ব, আপোনালোকক প্ৰিণ্ট কৰি কুৰিয়াৰ কৰি পঠাই দিয়া হ'ব। এক্সট্ৰা চাৰ্জ নাই।